what's up and welcome back to my YouTube channel in another video. So guys, bazar korba gislo kintu bazar korba dote সময় সময় নহল এনে অলপমান ভিডিও করছো মই বাট আজিৰ ব্লগটো মই এতিয়া আৰম্ভ কৰিলো bazar কৰি উঠি আহি কিনে গাইস আজি হল মা জন্মদিন আৰু মা জন্মদিন খাবাক লগে কাইছি চাকচোন দাঁত নহয় মানুহ হৈছে গাইস আৰু ইয়া লেজেটা লো আছে নেগুৰ আছে নেগুৰ নাই তো গাইস বৰ্তমান বাৰ্থডে খাবাক লগে মানুহ হৈছে আমাৰ সৰু মা হৈছে এটা সৰু সেকেন্ড গেষ্ট সৰু মা হৈছে কেক আছে তো জন্মদিনত কেক থাকবে মোক কেনে দেখাইছি একদম বা গাইস বেমাৰী মানে এই উল্টা উল্টা জায়গা দিছে কিও কি ছিল বাৰ্থডে গার্ল না বাৰ্থডে ওমেন তো মা জন্মদিন মায়ে কাম কৰিছে অলপমান কাম নকৰাকে থাকবাই নৰে তাৰ মানে সাদৰ মেখলা পিনছা কিও বাৰ্থডে খাবা মানে বনাই ভিডিও দেখো কিবা ক তোমাক অসমৰ গতে মানে চাই আছে গাইস না লাইক কৰি দিব সাবস্ক্ৰাইব লাইক হেই কি কয় তো এতে চাই কিনে কয় এটো চাই কয় তোমাৰ চকুটো তলত আছে কমেন্ট কৰি দিব মই দুনিয়া লাইক কৰি দিব শেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰি দিব কমেন্ট কৰব কি নতুন নতুন ভিডিও আপোনালোকক লাগিব এটা মানে বহি আছে টিপা লাগি মোক তো দেখা পাছি দেখা দি ও মাই মস্ত পপুলাৰ কিন্তু বিৰা ষ্টাইলও আছে এই কাপোৰ চাপোৰ লৈছি আহিলে লেছৰ তলত বইছি তুমি কি তই বাৰ্থডে আগতে বিহু আগতে ভগালী বিহু খাবা খাওটো মেইন এই গাইস মা খাৰে বাৰে আগতে মা খাৰে তাৰ পিছত বাৰ্থডে ফাংচন কেনে লাগছি তোৰ বঢ়িয়া লাগছি না এবাৰে কাই গাব আৰু গান নাম গ জেঠিমাই নাম গাবা জেঠিমাই নাম গ কৌশিক আছে দেখোন ওই গাইৰ ভিডিঅ'ত দেশটা তাত দেখছো না গ লাজ নকৰা মোক Easy, hi, দেখছো মই হাই Saturday tutubak jethima kare tutubak tinke no kapi ase alo dangar kat laksil নহয় দে ঠিকে আছে এটা কমকে দে Hormak disi ভাল লাগছে না লাগা নাই তুই কুদু ভাল লাগছে না লাগা নাই মই বাছপা ৰাজনী বছৰ লাচু ৰ কিবা গম নাপাওঁ কাপোৰ এতিয়া আনছো ইয়াৰ পৰা
বগিয়ে বাক কি দিলা তুমি কি দিলা বগিয়ে বাক কত দিছা ফুল তো ফুল নাকি মূৰত ঠিকে আছে এইহে মেইন দমি So guys, আমাৰ এতে বিহু খোৱা অনুষ্ঠান এনেকে সম্পন্ন কৰা হয় সেউজীয়া চিৰা খাই কেনে লাগছে তোমাৰ সেউজীয়া চিৰা খাই কেনে লাগছে মজা না এইটো হ'ল তেল পিঠা প্লেট খানত দেখাই দিয়া কি আছে দেখো কি আছে ক তেল পিঠা গোলাপী লাড়ু এটা মিঠাৰ লাড়ু এইটো নাৰিকলৰ লাড়ু এইটো কি পিঠা এইটো মিক্স পিঠা আৰু এইটো চাহ তোমাৰ কোনটো ভাল লাগে কবা এতিয়া খাও শেষ দেখছিলে না So guys, বৰ্তমান কি কয় তো মই কুকাৰত আজি ইয়াখানি পোলাও বনাইছো বাট মই তাতে মানে কি কয় আপোনাৰ কাজু বাদাম বা হেনেকুৱা টাইপৰ বস্তুখিনি দিয়া নাই নৰ্মেলকে বনাইছো আৰু ইবাগে মই কৰাহিটো বহাই দিছো এতে মই মাছ ভাজিম Guys, মই মাছখিনি অলৰেডি হালধি আৰু নিমখেৰে কোটিং কৰি ললো তাৰ পিছত এইবাৰ মই এইখিনি গৰম হ'ব লাগে তো মই মাছখিনি দি দিম ভালকে মাল্টিটাস্কিং হৈ আছে ইয়াত মই পোলাওখিনি হল আৰু ইবাগে আছে আপোনাৰ মাছখিনি মই বনাই আছো আৰু এইফালে আপোনাৰ মই বহাই দিছো একেলগে মাংসখিনি আৰু ইবাগে মাছ আছে মই এটা বৰ্তমান মাছখিনি বনাম তো মই পিছত আপোনালোকক মানে দেখুৱাই আছো এখিনি আৰু বৰ্তমান ভাজি আছে মাংসখিনি মাংসখন মই সিজিবলৈ একদম ফ্লেম নাই আপোনাৰ আংৰা কেইটামান আছে আৰু তাতে মই মাংসখিনি সিজিবলৈ দিছো এয়া মাছখনৰ মই হুইসেল গল মই ইয়াত 4টা হুইসেল দিম 2টা হুইসেল ইটাকলৈকে গৈছি আৰু আপোনাৰ এইফালে হৈ আছে কৰদৈ টেঙা সো গাইস ফাইনালি আমি খাবাকলৈকে ৰেডি হৈছো হেই গাইস এই কি ইয়াখানি পোলাও আৰু এই পোলাওৰ নাম কি ইয়াখানি পোলাও নহয় ইয়াখানি ভেজ পোলাও কলাও কি কলাও কি বস্তু মানে এটো সো গাইস এটো হৈছে কৰদৈ টেঙা মিঠাই দি ৰানছো আৰু এটো হৈছে আপোনাৰ বাগনা পুৰা আৰু এই ভাত আৰু মাংস আৰু মাছখিনি আহি আছে মাংস নাখায় বুলি কৈছি আলু 3 পিস 4 পিস মাংস কাৰণে হৈছে ক বহুত কষ্ট কৰি ৰানছো বেলেগকে ৰানছো মই সদায় বেলেগকে ৰান্ধো আল্টিমেট আছে নেকি দেখছি গাইস মাংসখন আজি ৰান্ধি কিন্তু বিৰাট ভাল লাগছে মই সঁচাই কৈছো কেনে লাগছি বুলি আমাৰ চিৰঞ্জীৱ পুৰা ৰান্ধিছে আজি নহয় মই সদায় ৰান্ধো কিন্তু ৰান্ধি ভাল হয় বুলি কয় আজি মানে সদায় ৰান্ধে আৰু বেছি ভাগ আৰু আজি চিৰঞ্জীৱ পুৰা ৰান্ধিছে আল্টিমেট হৈছে ভাই আল্টিমেট সদায় মিছ কৰো কিন্তু আজি চান্স লৈছো আজি বগিয়াবাৰ জন্মদিন উপলক্ষে মই একো খানে মন নাই বগিয়াবাৰ জন্মদিন বুলি চান্সটো ললো আজি আমাৰ বগিয়াবাৰ জন্মদিন বুলি আৰু অলপমান খালো আৰু মিলি জুলি আৰু খালো আৰু এই বাপৰে মাছখন কিবা টেঙা বেছি মাছখন গাছি মানে তো ভালো নাই মই একদম সত্যবাদী অলপমান টেঙা এটা হৈছে অলপ টেঙা এটা হৈছে বেছি মানে মাংসৰ পিছটো দেখি দা বিলাহীৰ দাম বাজাৰত 10 টাকা সেইকাৰণে টেঙা বিলাহী দিছি বিলাহী টেঙাই হয় কিন্তু টেঙা কিনকে আজি আমাৰ লাষ্টৰ মানে ভাত খোৱা মানুহটো হৈছে এটো নাম হল ইয়াখানি পোলাও একবাৰ কচোন ইয়াখানি পোলাও কেনে লাগছে পোলাও নিচিনা হে
মাছখানটো কেনেবা হৈছে সকলোকে ক'লো আজি আৰু তথাপি এখন ৰান্ধি বিৰাট ভাল লাগছে মোৰ কেনে লাগছে একবাৰ মাংস গোটা খাই নহয় এখন খাই চাই না দেখা তোৰ কি হ'ল না কি খ তই চাদৰ মেখেলা পিন্ধি আছিলি তই মেক্সি পিন্ধলি ভিডিঅ'ত উঠলাকে দেখাব যা ক'লে আই গাইছ কুকাৰ খালি মানে ইয়াৰ তাতে বুজোৱা হৈ যায় মোক দৌ বৌক চোলা পানী আছে দেখোন আৰু কিয় পানী লাগে তোমাক কি বাচন ধোৱাখনো দেখাব লাগিব তোমাকতে হা বাচন চাচন ধোৱাখিনি দেখাব লাগিব মোক ধোৱাখিনি দেখালো আৰু তোমাৰ মায়ে আহি কিনে কেকটো কাটাৰ পিছত গুচি গৈছি কিয় গুচি গৈছে মায়ে তেনে গধূলি ভিতৰত খাবা তই গাইছ মাংস খানিৰ কাৰণে ৰখি আছিলো মই আৰু মাংসখন লৈছি এতিয়া এক টপা দি আৰু কেনে লাগছে মোক কবি অলপ অদ্ভুত ৰিয়েকশ্যন দিবি দে লাজ কৰি থাকে কি চলিয়ে মোকো লাজ কৰা চেচ 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 সঁচাকে ক জীৱনত খাই বিচাৰে নে মাংস চিৰঞ্জীৱ শৰ্মাৰ বাহিৰে ডাঙৰ মাংসৰ পিচ ঠিক আছে না যাওঁ গাইছে আৰু হুচিয়াৰ মোৰ আজিৰ কাৰণে ভ্লগ বনোৱা চ' গাইজ আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি ভাল পাইছে দেন প্লিজ লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব যে কেনে লাগিল ভিডিঅ'টো চাই